নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মই আপোনালোক সকলোকে মুন এ টু জেড চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বেলেগ এটা ব্লগ বনাব গৈ আছোঁ, যিটো ব্লগ হয়তো আপোনালোকে ইউটিউবত আগতে এইটো ভিডিঅ' কেতিয়াও দেখা পোৱা নাই। এনেকুৱা প্লেচ, এইটো এনেকুৱা এটা প্লেচ যিটো প্লেচত মানে জেনেৰেলি মানুহ যাবলৈ বা ৰিপৰ্টাৰ হওক বা ব্লগাৰ যাবৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে সাহস নকৰে। মই আজি ভিডিঅ'টো ক'ত আছে আপোনালোকক মই সম্পূৰ্ণ দেখুৱাম। ভিডিঅ'টো যিটো জেগাত যাম, এই জেগাটো একদম পূৰা পুৰণা হিষ্টৰিকেল প্লেচ হয়। এই আহোম ৰজাসকলৰ দিনৰ এটা গুহা, এটা সুৰংগ, ডাঙৰ ঘৰ। জেনেৰেলি তাত বোলে বহুত বেয়া বেয়া বস্তু ওলায়, আৰু যিসকল ব্যক্তি বিশেষকৈ হাৰ্টৰ প্ৰব্লেম আছে, বিশেষকৈ তেখেতলোকে এই ভিডিঅ'টো নোচোৱাটো খুব বেছি দৰকাৰ বুলি মই ভাবোঁ। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। মই গৈ আছোঁ সেই জেগাত। মই এতিয়া যাবলৈ ওলাই আহিলোঁ, আৰু মোৰ লগত এতিয়া আছে মোৰ এজন বন্ধুৰ এই দেৰগাঁৱৰে। এতিয়া তেখেতে আজি আপোনালোকক সম্পূৰ্ণ মোৰ লগতে গৈ দেখুৱাবলৈ চেষ্টা কৰিব। হেল্ল', হাই। আজি সম্পূৰ্ণ দেৰগাঁৱৰ যি হিষ্টৰিকেল যি প্লেচ মই আপোনালোকক ক'লোৱে যে দেখিলে আপোনালোকে হয়তো মানে কি, যিসকল মানে কলিজাটো খুব কম তেওঁলোকে বিশেষকৈ ভিতৰত নোযোৱাইটোৱে ভাল। হয়তো আমি বাঘৰ সন্মুখীন হ'বলগীয়া হয়, সাপৰতো সন্মুখীন হ'মেই, আৰু মানে যিটো ঘৰত যাবলৈ ওলাই আছোঁ হয়তো মোৰ নিজৰে ভয় লাগিছে। মানে ব'লক তেতিয়াহ'লে দেৰি নকৰি আজি আমি ভিডিঅ'টো সম্পূৰ্ণকৈ আৰম্ভ কৰোঁ। এতিয়া আমি আহি পালোঁ এতিয়া বৰ্তমান দেৰগাঁও। এতিয়া দেৰগাঁও এটা চেণ্টাৰটো পাম ন? দেৰগাঁও চেণ্টাৰ, এইটো চাৰিআলি মেইন চাৰিআলিটো পাম। এতিয়া চাৰিআলিটোৰ পৰা কোনটো চাইডে যাব লাগিব? ৰাইট চাইডে, মানে আপোনাৰ কাজিৰঙা ৰোড। প্ৰথম আমি তেল ভৰাই লওঁ। প্ৰথম তেল ভৰাই ল'ম। হাৱাটো চেক কৰোঁ। এইটো হ'ল দেৰগাঁৱৰ মেইন চেণ্টাৰ, মানে চাৰিআলিখন। চিধা আপোনাৰ ক'ত যাব পাৰি, এইটো গোলাঘাট যাব পাৰি, আৰু বাওঁ চাইডে আপোনাৰ শিৱসাগৰ, যোৰহাট, আৰু ৰাইট চাইডেটো কি কাজিৰঙা ন? ৰাস্তা কাম চলি আছে, সেইকাৰণে অলপ জাম হৈছে। আৰু এইটো ৰাস্তা মানে বৰ্তমান কি আপোনাৰ 4 লেন বনাই আছে ন? 4 লেন নহয় জানো? 4 লেন। এইটো আৰু এইটো আপোনাৰ 2-3 বছৰমানৰ পিছত হয়তো এইটো সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব। আৰু ক্লিয়াৰ হৈ গ'লেতো গুৱাহাটীৰ পৰা হয়তো যোৰহাট দেৰগাঁও যাবৰ কাৰণে বেছি টাইম নালাগে চাগে ন? এয়া এতিয়া আমি তেল দিব পালোঁ। এতিয়া ধুনীয়াকৈ তেলটো ভৰাই ল'ম। তেলটো ভৰাই আৰু য'ত যেনেকুৱা ঠাইলৈ গৈ আছোঁ আমি আপোনালোকক সম্পূৰ্ণ দেখোঁ। তেল ভৰাবলৈ লৈছোঁ। তেনেকৈ তেলটো বৰ্তমান ধুনীয়াকৈ ফিটিং কৰি লাহেকৈ আমি যাম য'ত যাব লাগে, ধুনীয়া জেগা। আপোনালোকে চাই থাকক। আৰু ভিডিঅ'টো মানে বিশেষকৈ আজি বিৰাট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। ভিডিঅ'টো বিৰাট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। হয়তো আপোনালোকে আজি কেতিয়াও নেদেখা, নুশুনা, আৰু ইউটিউবত চাৰ্চ কৰিলে কেতিয়াও নোপোৱা এনেকুৱা ঠাইলৈ গৈ আছে। আহি আছোঁ আমি। দেখিলে কি সুন্দৰ এটা পৰিৱেশ। সেইখন আগতে দেখুৱাই আছে আপোনালোকে, পৰিৱেশ বনাই আছে। বনাই আছে ন? প্ৰচেচিঙত আছে এইটো। বনাই আছে আৰু 1 বছৰমানৰ ভিতৰত ক্লিয়াৰ হৈ যাব। এইফালে চাহ বাগানটো বহুত বেছি আছে ন? চাহ বাগান আপুনি পাব এতিয়া। আমি এতিয়া আহি পালোঁ এই জেগাটোকে। আহি পালোঁ মানে আমি ৰাস্তাটো সোমাব লৈছোঁ, এইখন চাইন বোৰ্ডখন। আৰু এইফালে ইয়াত এটা সোমাই আহোঁতে এফালে এটা প্ৰথম কালী মন্দিৰ আছে নহয়? কালী মন্দিৰ নহয় জানো? অঁ। আৰু আমি এতিয়া যিটুকুৰা ঠাইত সোমাইছোঁ, ইয়াৰ পৰা জেনেৰেলি কাজিৰঙালৈ আৰু বেছি দূৰ নহয় চাগে? হয়, কাজিৰঙাটো। এনেই কাজিৰঙা কিমানমান? ইয়াৰ পৰা আপোনাৰ ঠিক 45 মিনিটৰ ৰাস্তা আৰু। অঁ, ইয়াৰ পৰা কাজিৰঙালৈ মানে 45 মিনিট। মানে কাজিৰঙা আৰু অলপ গ'লে কাজিৰঙা সোমামেই আৰু, নহয় জানো? হয়। আৰু এতিয়া আমি যিটুকুৰা জেগা গৈ আছোঁ হ'ল ৰঙামাটি চেউনী গাঁও। অঁ, এতিয়া আমি কৈছে যিটুকুৰা জেগাত গৈছোঁ ৰঙামাটি চেউনী গাঁও। চেউৰী গাঁও। চেউনী গাঁও। ৰঙামাটি চেউনী গাঁও গৈ আছোঁ। তাতে আছে মানে কি হিষ্টৰিকেল বহুতো পুৰণা বস্তু আছে, যিবোৰ বস্তু জেনেৰেলি আমাৰ মানুহে গম নাপায় মানে। কিন্তু আজি আমি আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম নেকি? তাতে আমি গোটেইখিনি কৈ দিম। কি কৈছে? আমাৰ সেইখিনিতে গোটেই বস্তুখিনি আছে। অঁ, এই আপোনালোকে দেখিছে এখন জোখত ডাঙৰ ফিল্ড। এখন কিন্তু এখন লাপিলোপা ফিল্ড নহয়। এখন মই আজি আপোনালোকক সম্পূৰ্ণ ডিটেইলছত বুজাম। এই ফিল্ডখন, যিখন ফিল্ড হৈ গ'ল ব্ৰিটিছৰ দিনৰে এখন ডাঙৰ ফিল্ড। ইয়াতে আপোনাৰ খেলা ধূলা হয়, ব্ৰিটিছে যিখিনি মনোৰঞ্জন কৰিব লাগে এই ফিল্ডখন দেখুৱায়। ফিল্ডখনৰ যিটো মাটিকালিটো হৈ গ'ল 39 বিঘা। 39 বিঘা। ইমান ডাঙৰ, কিন্তু এতিয়া বৰ্তমান ছাইডত আপোনাৰ কিবা কিবি মানুহে অলপ দখল কৰিলে। সেইখিনি অঞ্চলত অলপ দখল হ'ল।
দখল হোৱাৰ পাছত ইয়াৰ মাটি কালিটো অলপ কমি গ'ল। গুৰুত্বপূৰ্ণ এটা কথা, যেতিয়া আমাৰ অসমত যেতিয়া মানে কি ব্ৰিটিছসকল আহিছিলে, তেওঁলোকে যেতিয়া ৰাজত্ব কৰি আছিলে, তেখেতে মানে ব্ৰিটিছসকলৰ যিসকল তেওঁলোকৰ ডাঙৰ ডাঙৰ যিসকল ব্যক্তি, তেখেতলোকে এইটো ক্লাব ঘৰতে আহি তেওঁলোকে বিভিন্ন ধৰণৰ মিটিং কৰিছিলে। আৰু এইখন ফিল্ডতে তেখেতলোকে ক্ৰিকেট বা ফুটবল যিকোনো খেল হওক, তেওঁলোকে এই যিখন আমি ফিল্ড দেখালোঁ, এই ফিল্ডখন এইটো দেখিছে, এইটো কি, এইটো গৰিয়াজান ক্লাব ন বৰ্তমান, গৰিয়াজান ক্লাব। এই গৰিয়াজান ক্লাবতে সেই ব্ৰিটিছসকলে তেওঁলোকৰ ডাঙৰ ডাঙৰ মানুহবোৰ লগ খাই ইয়াতে কথা চথা পাতিছিলে। কিন্তু এতিয়া বৰ্তমান এইটো এটা খুব দুখজনক কথা যে মই আপোনালোকক দেখুৱাইছোঁ, এইটো সম্পূৰ্ণ পৰিৱেশটো খুব ইমান এটা ইতিহাস প্ৰসিদ্ধ ঠাই, যি এতিয়া ব্ৰিটিছসকলে আমাৰ অসমত আছিলে, তেনেকুৱা এটা ইতিহাস প্ৰসিদ্ধ ঘৰ এতিয়া আপোনালোকে দেখুৱাইছোঁ, ঘৰটো অৱস্থা চাওক, ঘৰটো একেবাৰে নষ্ট হৈ গ'ল, শেষ হৈ গ'ল। কিন্তু এইবোৰ আপোনালোকক মই দেখুৱাইছোঁ চাওক, একেবাৰে অৱস্থা নাই, সম্পূৰ্ণ পৰিৱেশটো দেখুৱাইছোঁ। কিন্তু আমি ভাবোঁ, গতিকে এই বস্তুবোৰ আমাৰ অসমৰ এইটো ইতিহাস পৃষ্ঠাত থকা একদম এটা ব্যক্তিগত এটা মানে কি বহুত ভাল লগা বস্তু, আমাৰ অসমৰ কাৰণে এইটো এটা বহুত গৌৰৱৰ বস্তু। কিন্তু বৰ্তমান টাইমত আমি দেখা পাইছোঁ যে এই বস্তুবোৰ সম্পূৰ্ণ মানে কি বিলুপ্ত পথত, হয়তো যদি আৰু যদি এনেকৈ যদি থাকে, যদি হয়তো ইয়াৰ অস্তিত্বটো একেবাৰে নাইকিয়া হৈ যাব, নে কি কোৱা? এতিয়া আমি ভিতৰত গৈ পেলাই ভিতৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এটাকৈ ডাঙৰ কথাটো মোৰ মানে কি ভয় লাগিছে, এতিয়া মোৰ লগৰজনে কৈছে যে ইয়াত বোলে বাঘ ওলায়, বাঘে জিৰণি লয়। এতিয়া বৰ্তমান মানে কি এইটো দেখিছে, সম্পূৰ্ণ পৰিৱেশটো চবফালে পূৰা জংঘল, পূৰা হাবিয়া, পূৰা জংঘল। এতিয়া বন্ধুজনে কৈছে আৰু লোকেল ইয়াতো মানুহ দুজনমান আমি লগ পাইছোঁ, লোকেল ব্যক্তি দুজনো আমাক জনাব দিছে যে কিন্তু জেগাটো খুব ডেঞ্জাৰ জেগাটো, ইয়াত বাঘে বৰ্তমান এইটো ঘৰত জিৰণি লয় বুলি তেওঁলোকে বাঘৰ দেখিছে। আৰু বহুতো বাঘে অলৰেডি এইটো অঞ্চলৰ গৰু খাইছে, খুব এটা ডাঙৰ কথা। কিন্তু আমি বহুত সাহস গোটাই আহিছোঁ, তথাপি ভয় লাগি আছে, কিন্তু তথাপি আহিছোঁ। মই আজি আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। এইটোৱে হ'ল সেইটো ক্লাব, যিসকলৰ ব্ৰিটিছসকলে, মই আপোনালোকক ক'লোঁ, ব্ৰিটিছসকলে আহি পেলাই ইয়াত যেতিয়া আছিলে, অসমত যেতিয়া আছিলে, ব্ৰিটিছসকলে নানা ধৰণৰ মিটিং মাটাং ইয়াতে কৰিছিলে। তেওঁলোকৰ ডাঙৰ ডাঙৰ ব্যক্তিসকল আহি পেলাই ইয়াতে হেৰি কৰিছিলে, তেখেতলোকে ইয়াতে আহি মিটিংখন কৰিছিলে। মই আজি সম্পূৰ্ণ আপোনালোকৰ ভিতৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা। আৰু এটা কথা বিশেষকৈ আমি ইয়াত কিছুমান ছবি দেখা পাইছোঁ, এইবোৰ ছবি একচুৱেলি এই ব্ৰিটিছৰ দিনতে অংকন কৰা ছবি নে ইয়াত বিশেষকৈ এতিয়া ইয়াত জনসাধাৰণে এইবোৰ ছবি অংকন কৰিছে? কিবা ক'ব পাৰিব নেকি ইয়াৰ বিষয়ে? এইখিনি বিষয়ে সঠিককৈ ময়ো নাজানিম, হয়, কিন্তু ইয়াত যিখিনি দেখাইছে, হয়, ঠিক এইটো এটা গৰিয়াজান ক্লাবৰ এখন পোষ্টাৰ আছে, হয়, তাতে ব্ৰিটিছসকলে ইয়াতে দুজন দেখিছে, হয়, তিনিজন এনেকৈ ব্ৰিটিছসকল আহিছিলে ইয়াতে। ধৰি লওক তেওঁলোকে যিসকল বিষয়ববীয়াসকল আছিল, তেওঁলোকে এইখিনি দেখুৱাইছে। তেওঁলোকে এইটোতো খুব ধুনীয়া অংকন, এইটো মানে কি ইয়াত তেওঁলোকে মেপ আকাৰে ইয়াত বুজাবলৈ চেষ্টা কৰিছে। গৰিয়াজান ক্লাবটো লিখি দিছে, ৱেলকাম টু গৰিয়াজান ক্লাব। আৰু ব্ৰিটিছসকলে ইয়াত কি কৰিছিলে, মানে ধৰি লওক কেনেকৈ পাৰ্টি কৰিছিলে, কেনেকৈ মিটিং কৰিছিলে, সম্পূৰ্ণ ইয়াত চিত্ৰাংকনটো ৱালত মানে তেওঁলোকে দেখুৱাই দিছে, নহয় জানো? খুব ধুনীয়া এটা ইনফৰ্মেশ্যন এইটো। বেডমিণ্টন খেলা, হয়, ইয়াত মই আপোনালোকক কৈছোঁ, তেওঁলোকে ইয়াত অলৰেডি মই অকণ আগত কৈছোঁ, ইয়াত বাহিৰত এখন বহুত ডাঙৰ খেলপথাৰ আছে। খেলপথাৰখনত তেওঁলোকে বিভিন্ন ধৰণৰ খেল খেলিছিলে, আৰু তেওঁলোকে বিয়াতো অংকন কৰি দেখুৱাইছে যে এনেকৈ বেডমিণ্টন খেলা আমি আপোনালোকক দেখাবলৈ পাইছোঁ। ইয়াৰ পৰা বৰ ধুনীয়া এটা ইনফৰ্মেশ্যন পোৱা যায় যে ব্ৰিটিছসকলে ইয়াত কেনেকুৱা ধৰণৰ খেলৰ লগত জড়িত হৈ আছিলে, নহয় জানো? সকলো ধৰণৰ খেল চলিছিলে মানে ইয়াত দেখিছে। এইটো বৰ ধুনীয়া এটা পিকচাৰ দিছে, এইটো পিকচাৰটো সম্পূৰ্ণ ধৰিব পৰা নাই কি বুজাইছে ইয়াৰ দ্বাৰা। এইটো সন্মুখত এখন টেবুল টেনিছ মানে লং টেনিছৰ খেল চলি আছে। ব্ৰিটিছসকলৰ তেওঁলোকে বহি ইয়াৰ পৰা মনোৰঞ্জনখিনি লৈ আছে, গাড়ী মটৰ। এইটো এটা খুব সুন্দৰ, আকৌ এবাৰ বুজাই দিয়াচোন। মানে এইটো তেওঁলোকে বুজাইছে, চিত্ৰাংকনত দেখিছে এইফালে বেডমিণ্টনৰ এটা খেল চলি আছে, বেডমিণ্টনৰ খেল চলি থাকোঁতে। আৰু এইটো ঘৰ দিছে ষ্টেডিয়াম, যিটো ষ্টেডিয়াম মানে ব্ৰিটিছসকলে ইয়াত বহি পেলাই ধুনীয়াকৈ এইটো দেখিছে, ব্ৰিটিছসকলে ইয়াত বহি পেলাই খেলটো ধুনীয়াকৈ উপভোগ কৰিছে, নহয় জানো? সেইটোৱে বুজাইছে। তেনেকৈ আৰু ইয়াত আৰু বহুতো ছবি ইয়াত প্ৰতিফলিত হয়। এয়া দেখিছে, এইটো তেওঁলোকৰ ঘৰ, ব্ৰিটিছসকলৰ গাড়ীবোৰ ইয়াত বাহিৰত এনেকৈ সজাই ৰখা আছিলে, দেখিছে। চিন্তাখন ধুনীয়াকৈ বুজাই দিছে, সেইটোৱে নহয় জানো? হয়। আৰু ইয়াত এটা কি অৱস্থাত আছে আমি নাজানো। হয়, আৰু এইখিনিতে আমাক জানিব দিছে যে লগৰজনে ইয়াত বৰ্তমান এটা ব্ৰিটিছসকলে যেতিয়া গা ধুবৰ কাৰণে এটা বৃহৎ ছুইমিং পুল আছিলে। বৰ্তমান পৰিস্থিতিত যেতিয়া ঘৰটো পৰিস্থিতি এনেকুৱা, গতিকে ছুইমিং পুলটোনো ক'ত থাকিব? তথাপি আপোনালোকক যিমানটো পাওঁ দেখুৱাবলৈ চেষ্টা কৰিম মই আজি ছুইমিংটো। হয়, সম্পূৰ্ণ মই ঘৰটো দেখুৱাই আছোঁ। হয়, এইটো আছিলে তেখেতলোকৰ কিটচেন ৰুম ন? হয়,
অঁ হয় এইটো আপোনাৰ দেখিছে এইটো চোলা যেতিয়া আমি জেনেৰেলি আমি চিনেমাবোৰ দেখা পাওঁ মানে যেতিয়া ঠাণ্ডা লাগে মানে মানুহে ইয়াতে ভিতৰতে জুই জ্বলাই যেতিয়া বহা হয় মানে জুই জ্বলাই পেলাই বহে সেইটো চোলা মানে ব্ৰিটিছসকলে যেতিয়া এইটো কিটচেন আছিলে লগতে ব্ৰিটিছসকলে ইয়াতে তেওঁলোকৰ জুই চুই পোৱা ছিষ্টেমটো আছিলে মানে ইয়াতে বিভিন্ন ধৰণৰ খানা বনা বনাইছিলে নহয় জানো এইটো আছিলে তেওঁলোকৰ পাৰ্ক হয় তেওঁলোকৰ দৈনন্দিন খানা বনাওঁটো এইটো ঘৰতে বনাইছিলে ডাইনিং হল হয় আৰু মই আপোনালোকক দেখাবলৈ সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম কিন্তু অলপ ভয় লাগি আছে কাৰণ ইয়াত বিশেষ যিসকল ব্যক্তি তেখেতলোকে কৈছে যে ইয়াত বোলে বাঘ মানে বাঘে ইয়াত জিৰণি কৰে আৰু দেখিছে ইয়াত যিহেতু গৰু বোলে বহুত খাইছে বাঘে গৰু খোৱা বুলি কৈছে ইয়াত গৰু যিহেতু আহে শুবৰ কাৰণে ইয়াত বাঘে গৰু ধৰে কিন্তু এটা মনত বিৰাট ভয় সংখ্যা এটা লৈ আহিছে মই আপোনালোকক আগতে প্ৰথম অৱস্থাই কৈছোঁ যে জেগাটো বহুত ডেঞ্জাৰ হয় এইটো পাহাৰীয়া অঞ্চল চবফালে হাবি কেৱল হাবিয়ে হাবি ইয়াত জেনেৰেলি মানুহ আহিবলৈ কোনো মানুহে সাহস নকৰে কিন্তু যে ব্ৰিটিছসকলে যে আমাৰ এৰি থৈ যোৱা এটা সম্বল হিচাপে মই আপোনালোকক সাহস গোটাই দেখুৱাবলৈ আহিবলৈ চেষ্টা কৰিলোঁ আপোনালোকে দেখা পালে যিমানটো দেখুৱাম বুলি আহিছিলোঁ সিমানটো দেখুৱাব নোৱাৰিলোঁ কাৰণ আমি আঁতৰত দেখিছোঁ কিবা গুৰগুৰণি কিবা হাবিৰ মাজত শব্দ শুনা পাইছোঁ পৰাপক্ষত যিমানটো হয় আমি ইয়াৰ পৰা সোনকালে ওলাই যোৱাটো ভাল কাৰণ জেনেৰেলি ইয়ালৈ মানুহ নাহে গতিকে